এতিয়া এয়া আমাৰ মামী আইতা বাচন ধুই আছে মামী চাই দিয়ক মামী আইতা আমাৰ আৰু এয়া মামা ককা আৰু এয়া মামী আইতা বাপেক তো এয়া আইতা হয় আমালোকৰ আইতা তো আজি আমি আইতাহঁতৰ ঘৰলৈ আহিছোঁ মিনছ আমাৰ মামী আইতাহঁতৰ ফেষ্টিভেল তো আজি আমি একদম ফূৰ্তি ফাৰ্তা কৰি ভাত তাত খাই হ'ল বাৰু আমালোকৰ আপোনালোকে ভাত খালেনে কমেণ্টত কৰি ক'ব আৰু আমালোকৰ ইয়াৰ নেচাৰেল ভিউটো আপোনালোকে চাব নেকি বহুত ধুনীয়া চাব ৰ'ব মই নেচাৰেল ভিউ দেখাবলৈ গৈ আছোঁ এয়া কেঁচা ঘৰ গোটেই বাহিৰত হেৰি বাগান আছিলে সিহঁতৰো বাগান আছে পথাৰ চুকফালে সেই বাগান আছে আমি আগতে গৈছিলোঁ আকৌ বাগান একেফালে আছে বহুত বাগান আছে আৰু এয়া কলগছ আমাৰ আইতাহঁতৰ ঘৰত বহুত কলগছ আছে পাইনএপল বেছিকৈ লাগে আইতাহঁতৰ ঘৰত চবফালে পিছফান পালোহি আমি বেঙেনা গছ তো আমাৰ ভণ্টিক চাব নি আমাৰ ভণ্টিয়ে কি কৰি আছে এয়া আমাৰ ভণ্টিয়ে গান গাই ওলাইছে কাপোৰ পিন্ধি মেলি ওলাই মেলি যায় এয়া আমাৰ এটা বহুত ডাঙৰ গছ আছে এইফালেও গছ আছে চব পুৰা নেচাৰেল ভিউ আজিলৈকে ভিডিঅ'টো ৰাখোঁ দিয়ক গাইছ বাই